বেটাৰী নাই তোৰ এতিয়া বেটাৰী নাই বুলি লাভ নাই সেই চোন তোক ল'ব আছিল যাব এক মিনিট ৰ হৈ আছে নেকি না ঠিক আছে ঠিক আছে তো দেখালে বহি হ্যাঁ অ্যাকশন এই উঠে এই কি অবস্থা তুমি হয়েছে না চাই গেলে তো এই উঠে উঠে আই বেশি ভাই এই দিনটো ৰাতিও শান্তি নাই তোৰ ধৰি এই রাখি দিতে বলে পুচ্ছা বা উঠ 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 কি হৈ আছে এই উঠে গে দিনটো তোৰ এনে না দিনটো এই উঠে এই একো নাই উঠ 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 দিনটো তোৰ এনে নাই ভাই দিনটো বেলচা মাৰি আছো একো নাই বেলচা কেটল মাটি কিনতে যাবি একদম নকবি ভাই কাকা হাতে লৈ যায় আৰু না আছে হলে এই মুখাই পট হৰি দিছিল মুটাও লাগছি এবাৰ ৰাতি হৈছে মই দেৰি দেখা দিবি একবাৰ শুনছানা কি কম মই মুটিয়া লাগছি এইবিলাক হ'ব দেখো ৰাতিও বহুত হৈছে মুটাও লাগছি অলপ জোৰকে কয় ৰাতিও বহুত হৈছে মুটাও লাগছি এইগিলা কি জ্বালাত পৰিলো ভাই কষ্ট বিৰাট কষ্ট এটা কৰবা ষ্টাৰ্ট সেই ৰাতিও বহুত মুটাও লাগছি কি কৰা যায় আৰু এটা মোৰটো লবি মানে হুমিতে উঠি পেলাই আকৌ এটা তুমি দিছিলি মানে মোৰ এটা লবি ষ্টাৰ্ট ইয়াক উঠাবা নাগে শুনছানা ইয়াৰ মুখখন দেখাবা না এই তই উঠে এবাৰ মই একলা জগি থাকে এবাৰ তই জগো ইমান ভাৰীত নজগাবি এইটো কোনি লগা মচন জগাবি মোকো জগাবি ষ্টাৰ্ট বুলিব ষ্টাৰ্ট হৈ আছে মুন্না কি হ'ব এত দৌৰি উঠে এই বুট চাব লাগে জলদি এক নাছে গে মৌৰা বাবু উঠ 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 এই যো যো কোন উঠছে না তো গাইজ চব ফুল পাৰ্টি যাই আছে আগত কেইটা চলি 1 2 3 4 5 মই দি 6টা মই কেমেৰা কৰি আছো এফালে চা বেকিদা চা দেখান দেখো বাপৰে বা টস এটা লৈছি টস বাপৰে বা কি কেইটা টস ইটো হা এ গুছি নহছি গাজো ও ফোন কিন্তু মোক ফোন কোনো একলা কি নাচবি হা সবখান একেলগে থাকবি বুজিছ না মোৰ অলপ ভয় লাগি এলে ভয়ছো নকবি মই আছো না টেনচন নালাগে এ তেৰি কি কয় এৰে কোনবা জ্বালা আনছিল জ্বালা কোনে আনছে জ্বালা মোক জনা পাই তাবিজ তম পাই জানো বঢ়িয়া বস্তু দিছে তই দুটা বাজি গেল বুলি কোৱা নাছিল আৰু হৈ গৈছে তো গাইজ আমি ফুল পাৰ্টি লৈ যাই আছো সবখান ঠিকে আছে না সবে হাতে ধৰি থাকি গম পাইছে ভাই হা টোপনি ধৰি আছে টোপনি ভাঙি যাব টোপনি দেও দেখলি ভাঙি যাব ভাই আও কালি মোক কৈ গলে ভাই আনি যাও আনি ওলাই আনিম এইগিলা নকৰবি দেওৰ লগত এইগিলা অত্যাচাৰ নকৰবি বাছ হৈ যাব এই গাইজ এতিয়া আমি দেও সন্ধানত গৈ আছো অলপ আগত মানে এনেকুৱা এটা ভয়ানক ঠাই আছে তাতে মানে দেও থাকে আৰু আছে লগত মানে আচৰিত ঠাই এটাত লৈ গৈ আছো এতিয়া দেও পামে মানে 100% আৰু আমাৰ লগত আছে এয়া পাৰ্টি আছে আৰু দুজন কপি আছে ভাই পইচা দি দিম বাৰু মই পিছত হেল্ল'
বাছ হৈ যাব চলি এটা এই কি কৰা হৈছে এটা ভয় লগাব আহোঁতে এনেকৈ ভয় লাগে বহুত গম পাইছে নাই বহুত ভাল কৰিছে জানা আনিছে এইখিনি আহিয়ে পালো য'ত যাই আছো নহয় আমি আৰু ডেঞ্জাৰ সেইখিনিত কিন্তু মোৰ বেছিকৈ ভয় লাগিছে সেইকাৰণে ভয় খাই এইগিলা ফাল্টু নকৰবি না আৰু দাখানো ধাৰো নহ'ল ভাই কাটাবা যায় নে নাযায় এই তাতে এইবিলাক ফাল্টুৱে নকৰিবি তাতে আৰু চলি গোটাই দিয়া আছে নিচে কৰ 1 2 3 4 5 আৰু এটা কৈ 6 মই 6 ঠিকে আছে তো গাইজ মেইন ঠাইলৈ আহি পাইছোঁ বেছি টাইম নাই আৰু কোনো ভয় চয় নকৰবি আৰু ভয় চয় নকৰবি কোনো গম পাইছে আৰু কোনো ভয় নকৰবি এইফালে সিফালে নহয় কোনফালে ইফালে হয়তো আগত দিকে মাৰ আগত দিকে মাৰে গোটেই আগত জানা মানুহটো টাকা এটা ভিডিঅ' লওঁ আৰু এই মানুহটো কেতিয়া এই মাত্ৰ আমি আহিয়ে দেখা কোৱাখিনি হৈ যাব হ'ব যা এটা মানুহ দেখা হৈছিল কি ক'ত দে মানুহ এটা দেখা নাই কিবা বগা বগা নাই নহয় এই চাপাৰকা মানুহটো ক'ত গেল ভাই মই এতিয়া কিন্তু ভালে আছে এই দুটা আমি যাওঁ কৰিব নোৱাৰোঁ বহুত ৰাতি হৈছে মই ভালকৈ চাই বহুত আছে নেকি গৰম মানে আছে বুলি বহুতে কৈছিলে বহুতে কৈছে আছে বুলি তাতে আমাৰ নানীয়েও কৈছে ভাই এৰা কথা একদিন মানুহটো ক'ত গ'ল এটা মানুহ দেখা পাইছিলোঁ এইখিনিত আগতে ক'ব লাগে না নহ'লে এটা দেও আছে তাৰমানে আমাৰ নানীয়ে কৈছে একদিন মোক মই সেইকাৰণে আহিব খোজা নাই তোৰতো ইহে আহিছোঁ ভাই মই বহুত দেৰি হ'ল না এটা কথা আহিছোঁ যদি আকৌ চাইও যাওঁ নেকি চাও লাগে ভয় লাগে ইলো এইখিলে ফাল্টু কৰিব নহয় জাষ্ট চাম মানুহ হৈছে নে দেও হয় নে চাম জাষ্ট মানুহটো কি হ'ল এই জেগাত আছিল এই ঘৰত যাওঁ মানুহটো সেইটা আছিলে ভাই ওচৰত কিবা এটা ভয় লাগিছে মই সেইকাৰণে আহিব খোজা নাই তোৰ ভাই মোক ৰাতি তুলি লৈ আহিছা ভাই ৰৈছি ভাই আৰু আমাৰ নানীয়ে কৈছে এটা দেও আছিল বোলে মই সেইকাৰণে আহিব খোজা নাছিলো তোৰতো দৌৰিহে মই কি কৰিম এতিয়া যাব নোৱাৰো আছিল চাই যাবে ভাই যাওঁ যোন হ'লে কি কৰা যদি চাই যাওঁ লাগে চাই যাওঁ ন মোৰ ভয় লাগিছে আকৌ ইমান দূৰ আছোঁ এই ভাই বহুত ৰাতি হ'ল কেতিয়া বাজিব সেইটা এই আগান দিব আজি আহিছোঁ যে আমি চাইহে যাম মই নাযাওঁ চাই যাম ভাই নহয় চাই যাব লাগে কথা আছে দেখ নহয় না কিবা ক'ত ঠিক কৰা এই ভাই এই জালাকেইটা কৈছে জালাকেইটা ক'ত আছে ভাই জালাকেইটা হাতত উলিয়াই লৈছে এই ভাই মোক এটা ভাই আলু পিছে অৰিজিনেলি একদম পুৰা বগা বগা এইটো একদম পুৰা বগা এই ভাই এটা নৰা পিছে Start now. এইটো কি
হাত এখন আছে মাথা চাথা একো নাই ভালকে চাওঁ এখন হাতে আকৌ হাতা আৰু নাই এখন হাতে আকৌ ভাই এই ভাই ভূত মোৰ মায়ে আহিবা মানাই কৈছিল ভাই হাতখন লৰাই দিছে একবাৰ হাতখন লৰাই দি ভালকে লৰাই দি কি বস্তু এইটো হঠাৎ নহয় গেল লাইটটো লৈ লাইটটো লৈ এই দাখান ক'ত গেল দাখান দিনা ভাই দাখান দিনা হৈ লাগে এনেকে যাবা নহয় গেল বে ইয়াতে বহি আছিল হাত চাত লৰাই ফেলে দাখান দি নহয় গেল দেখোন কোনখিনি এই মই দিলে টষ্ট এফালে ইমান নাই এফালে মাৰি বহি আছিল এইখিনি অঁ কি জাগাত আছিল বে মই ডাইৰেক্ট দেখা পাইছো এই ভাই ডাইৰেক্ট দেখা পাইছো এটা মাতো নহয় মই ভিডিঅ' কৰিছোঁ ভিডিঅ'টো উঠি না গম নাপাওঁ কিন্তু গাছে চাছে থাকিব পাৰে এই ভাই ঘৰত যাওঁ আমি ভাই মোৰ বিয়াৰ ভয় লাগিছে মই যাওঁ মই এইগিলা মোৰ কি হৈছে তোৰ এই ভাই ময়ো যাম না ঘৰত এই ঘৰত যাই ভাল হ'ব এই ভাই ঘৰত যাম ময়ো এই এই ভাই এই ভূত চুত সোমাল নেকি তাত মই কৈছিলো নে মই নাহো বুলি এই নাই মই কৈছিলো নে এই বলো আছে ক'ত বল্লো আছে বল্লো অহা নাই হৈছে আকৌ কৰা কৈছোঁ খাৰিছে কত তুমি থাক কেমেৰাটো কমাই হয় বেয়া কৰিলো ফেমত চফাও উঠিবি আগত যোন যায় ফেমত এই মন্দিৰ পেলাই যা মুখটো উঠিব এই লাঠি মাৰি কেমেৰা মানুহ চালু হৈ আছে নেকি চালু হৈ আছে মই আজি তহঁতক পাইছো একেবাৰে খাই পানী আছে পানী ৰাহুল পানী দি দাখান মুখচোন ভাই দাখান মই যাম মই লৈ যাম চিন্দি থৈ যাব লাগিব চিন্দি থৈ যাব লাগিব পাছফালে কোন আছে পাছফালে কোন আছে গুৱাহাটী পাছফালে পুখুৰী আছে উত্তৰ গুৱাহাটী উত্তৰ গুৱাহাটী GNRC মই যাম কিন্তু তোমাৰ তাতে আজিৰ পৰা নাই ক'ৰ পৰা আহিছা মই তোকতো দৌৰি আহিছো ভাই মই নাই মই মায়ে মাৰিব ভাই এই ৰাতি আগতে শুনাই পাৰিছিলো এইটো কি চাও এইটো কি চাও এইটো লৈ যা এইটো কি চাও মই গুচি যাম কি চাও এইটো মই গুচি যাম পাছফালে কোন আছে পাছফালে কোন আছে মই যাম মই চিন্ধি থৈ যাম চিন্দি থৈ যাব লাগিব না আমি বেলেগ ব্যৱস্থা কৰি পানী মাৰ
এই ভাই তোতে মোক কৈ লৈ আছে ঐ ভাই তোক কৈছিলো নে মই এইবাৰ কথা নাছিলো অৰিজিনেলি ভুতুৰে জাগা মই তোক এই মতো এইকাৰণে মায়ে মোক গালি পাৰো মই এনেই আহিছো ভাই মই যাওঁ কি হৈছে তোক দেৱাৰ ৰছি ক'ত আছিলি কি ক'ত আছিলি তোক দেৱাৰ ৰছি এই যাও যাব তোক দেৱাৰ ৰছি এই ভাই মই নাকো আৰু তোক দেৱাৰ ৰছি এই নাই মাথা বেয়া কৰবি এই দেৱাৰ ৰছি একদম মাথা বেয়া কৰবি ভাই যদি ক্ষেত্ৰ যাও এই নাই এই কি নাই ইলা তামতে কিয় কৰি থাকা তামতে কৰি এই তামালা যাব নোৱাৰা দমে তামালা যাব নোৱাৰা ভাই দমে বেলেগ তামালা যাব নোৱাৰা একো কৰবা নোৱাৰে তোক দেৱাৰ ৰছি দেৱাৰ ৰছি এই যাবলৈ কৈছিলি কিয় নেগিলি চিন্দি থৈ যাবি নাই চিন্দিয়া নাই চিন্দি থৈ যাব লাগিব তই চিন্দি থৈ যাব লাগিব আজি চিন্দি থৈ যা চিন্দি থৈ যাব লাগিব আজি চিন্দি থৈ যা একেবাৰে নখ পালিছ বেয়া কৰি নখ পালিছ নহয় তই ভাইগিলা কি অৱস্থা এটা থৈ দে থৈ যা থৈ যাব লাগিব তোমালোকৰ এই ভাই মহিলা জালতো ভালে ঐ ল'ৰা এই ভাই এই ক'ত গেলি এই ক'ত গেলি তাত তাক কোন আছো তাই কি যা ধৰ ষ্টাৰ্ট মই লেখা থাকো মই কিয় ডাঙৰ হৈ যাম ঐ ঠিকে আছে না ভালকে ভালে আছে না আছো ভালে আছো পানী অলপ খাই ল পানী অলপ খাই ল এই ভাই মই তোক কৈছিলো না আহোঁ বুলি মই যাওঁ ঘৰত যাওঁ ভাই মই লাইটটো দিম এই আহিব নালাগিছিল মই আহিব লাগিছে মই মায়ে এই ভাই মই গেলো এই ক'ত ডালি ক'ত ডালি এই এই ধৰা ক'ত গেল মই দালৈ গৈছো ৰ ক'ত গেল মই গেল আচল কথা বে চলি কেইটা আছিল যে পছন এই ভাই মই তোতে কাই মাৰব বাকি চলি ক'ত গেল আৰু এই ভাই মই বিয়া পাতা নাই ভাই এইগিলা কি কৰিব খুজিছা তোতে মই যাওঁ ঘৰত বিয়াত ভয় লাগছি বে এই ভাই মই যাওঁ কেইটা আছো 1 2 3 4 5টা আছো আমাৰ লগত আৰু এটা আহিছিলা কা কেইটো ডাউলে তেনে আৰু কোন নহা আছে নেকি চাও ৰ এই ভাই এইলা কততে আছে ঐ ভাই হে কততে আছে মই ডাইৰেক্ট শুনা পাইছো ভাই এই ঘৰৰ ভিতৰত ডাইৰেক্ট শুনা পাইছো ভাই ঘৰৰ ভিতৰত তুমি আছে লাগবই মই হে ক'ত গেলে ভাই হা জলদি আ ক'ত গেলে এফালে বাসু এফালে লাইট তুলে এফালে এই ভাই এই এটা ছাতি আছে মেছ খাবাৰ আছে নেকি হা এই মেছ জল এই ভাই ছাতি কোন এইটো কোন ওই ভাই এই এই কোন এইটো এই ভাই ঐ মহিদুল এই মইদুল লাগা হয় আমাৰ এই মইদুল এই এই কি হৈছে ভাই এই শেষে ভাই কিছনে হয় হাইবে দিছি ওরা চলি না না কেলা ইহা কইলা ক্যামেরাম্যান কোন তো রোলিং অ্যাকশন এইটো কোন এইটো কোনে ভাই এই ভাই এইটো হেৰিয়া কয় তুই ভুইতে ফাস্ট দে মইদুল কয় ভাই এই ভাই জালা কাটতা দিছে এই জালা কাটতা আছে ভাই জালা এই জালা কাটতা আছে ভাই দি এই কি হৈছে ভাই কো এই ভাই এই ভাই এই ভাই জালা কই স্টার্ট অ্যাকশন যেটি বন হয়ে গেল এই ভাই তোরা কি করবি রে ভাব এই ভাই লৈ যাও এই কেনে করে ভয় লাগে রে এই জালা কই ভাই জালা আনছে এই ভাই এই সিনে এই তো সিন্ধি আল্লাহি মুহাম্মদ রাসূলুল্লাহ ঠিক আছে হ্যাঁ এখন আই ঘর যাওয়া খজামা এই আছিলো ফুলবা আছিলো এখন অলপমান এই চব খানা এই জলদি পলো এই জায়গা পলো এই ভাই বলে
মোৰ যাইফুট নাহব এই জেগাত নাই জলদি 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 পলো 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 এই জেগাত পলো 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 ভয় লাগছি বে মোৰ মোৰ যাইফুট নাহব এই জেগাত ষ্টাৰ্ট মই ক'ত গেলি ষ্টাৰ্ট লাহাল ৰবি বলো বলো আগতে লাইট মাৰ হৈ যাব তো গাইজ মোক বিকাশে টোপনিৰ পৰা উঠাই লৈ আহিলে এতিয়া বাজিছে দুটা বাজিছে আৰু আমি এতিয়া ভূতৰ সন্ধানত যাম মানে এনেকুৱা এটা আচৰিত ঠাইলৈ যাম তাতে মানে ভূত দেখা পাব 100% ভূত দেখা পাব আৰু আপোনালোকৰ মানে নচিবত আছে ভূত নিশ্চয় দেখা পাব নিশ্চয় দেখা পাব আপোনালোকে ভিডিঅ'টি চাই থাকক প্ৰথমৰ পৰা চাই লওক চব প্ৰথমৰ পৰা ভিডিঅ'খিনি গোটেইখিনি চাই লওক জগোৱাৰ আৰু পৰা ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিবা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব কাৰণ এই ভিডিঅ'টিত বহুত কষ্ট হ'ব আৰু ৰাতি 2টা বজাত উঠি আহিছোঁ ভূত দেখাবৰ তো গাইজ মোক একদম পুৰা থাপটিপ মাৰি আছে বিদ্যা বহুত বেছি ভয় লাগছে তো যিসকলে এতিয়া লাইক কৰা নাই লাইক কৰা বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ আৰু ছাবস্ক্ৰাইব কৰিবা প্লিজ ৰিকুৱেষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰা আৰু এটা চেনেল এটা আছে মহিদুল ব্লগছ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে গৈ কিনে ছাবস্ক্ৰাইব কৰিবা সকলোৱে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ লাইক কৰিব আৰু লাইক কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা যদি ভাল লাগিছে নেক্সট পাৰ্ট যদি লাগে প্লিজ শ্বেয়াৰ কৰা ধুম শ্বেয়াৰ কৰা বহুত বেছি ভয় লাগিছে ইমান ভয় নকৰোঁ মোৰ কিন্তু বহুত বেছি ভয় লাগিছে তো ভয় লাগিছে নাই আমাৰ লগত একদম সৰু চলি এটা আছে চাওঁ মুখখন বাবু তো ইয়াৰ কেনে লাগিছে ভয় লাগিছিলে কি কম আৰু হা কি কম আৰু আজি টোপনি বা যায় নে নাযায় ভয় নকৰিবি হা পুৱাই হ'ল তো গাইজ এতিয়া বাজিছে প্ৰায় ৰাতিপুৱা 3টা মানে 3:30 মান হৈছে আৰু যাই কিনে শুম তো বাই বাই তো গাইজ আজি আহিছোঁ ভূতৰ সন্ধানত আৰু মোক বিকাশে জগাই লৈ আহিল ৰাতি ভূত চাবৰ কাৰণে এতিয়া আমি ভূত চাম মানে এনেকুৱা এটা আচৰিত জাগাত যাম নহয় এনেকুৱা আচৰিত জাগাত যাম একদম মানে কি মোৰ নিজৰে ভয় লাগিছে 100% ভূত আছে তাতে আপোনালোকে যদি ভাগ্যত আছে মানে ভূত দেখা পাব 100% গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বহুত ভয় লগা ভিডিঅ' হয় সৰু ল'ৰা ছোৱালীয়ে যাতে এই ভিডিঅ'টি নাচায় কেৱল মনোৰঞ্জনৰ কাৰণে আৰু ডাঙৰ মানুহৰ কাৰণে বনাইছোঁ ভিডিঅ'টি অনুগ্ৰহ কৰি সৰু ল'ৰা ছোৱালী নাচাব কিন্তু ভালেখিনি কৰা নিছে তো গাইজ একদম বুক থাপডিপ কৰি আছে পুৰা বহুত বেছি ভয় লাগিছে নাই তামান ভয় লাগিছে মৰি যান পাইছোঁ বহুত বেয়া লাগিছে তো বহুত কষ্ট কৰি বনাইছোঁ ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা প্লিজ আৰু ইয়াৰ এটা চেনেল আছে মহিদুল ব্লগছ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো পাই যাব বা মহিদুল ব্লগ বুলি চাৰ্চ কৰিলে পাই যাব তো ছাবস্ক্ৰাইব কৰিবা এই চেনেলটো ভিডিঅ'টো দেখা পাব নিশ্চয় এই চেনেলত গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা পুৰা আমি মজা নহ'ল